মই আহিলোঁ পথাৰলৈ, মানে ককাইদেউ হাল মাৰি আছে তাৰ কাৰণে মই ভাত লৈ আহিলোঁ। মানে পুৱাই আহিছিলে আৰু বহুত ৰ'দটো দিছে আজি, বহুত গৰম হয়। আৰু আজিৰ পৰা আমাৰ মানে ৰোৱা প্ৰতিবলৈ ষ্টাৰ্ট কৰা হ'ব। আৰু মই কঠীয়াবোৰ ৰুবলৈ লাগি গ'লোঁ, মানে ৰোৱনীবোৰ ৰুবলৈ আহি পালে আৰু ৰোৱনীবোৰ গোটাই ঘৰৰে হয়। আৰু আজি এনেকুৱা গৰম হৈছে, মানে উপায় নাই আৰু কৰিবতো লাগিবই, ৰুবতো লাগিবই। আৰু আমাৰ জীৱন। আৰু যোনে যোনে পথাৰত কাম কৰিছে সেইসকলে গমেই পায় কেনেকুৱা গৰম হৈছে। আৰু আমি সকলোৱে অলপ ৰেষ্ট ল'লোঁ, মানে গৰমত, আৰু চাহ খাবলৈ ল'লোঁ। আৰু আমাৰ পথাৰৰ ভিউটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু আজি গধূলি হ'ব চাগে, ৰুবলৈ আৰু বহুত বাকী আছে। আৰু মই এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ মানে। আৰু আজিলৈ বাই।